মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় ইয়াৰ আগৰ শ্ৰেণীত দিয়া ভিডিঅ'টো ভালদৰে চাইছা আৰু বাঢ়ৈ টোকা নামৰ পাঠটো বুজিও পাইছা। গতিকে আজি বাঢ়ৈ টোকা পাঠটোৰ পাছফালে থকা কিছুমান শব্দ অৰ্থ দিয়া আছে। আমি এইখিনি পঢ়িবলৈ আৰু বুজিবলৈ চেষ্টা কৰিম। চোৱাচোন, প্ৰথমে দিয়া আছে ফিৰফিৰিয়া। ফিৰফিৰিয়া অলপ অলপকৈ বলা বতাহ বা বৰ পাতল ধৰণৰ কাপোৰ, যাক ফিৰফিৰিয়া বুলি কোৱা হয়। আকৌ দিয়া আছে হাত। তালব্য হত আকাৰে হা ওপৰ চন্দ্ৰবিন্দু দন্ত্যাত্ব। হাত মানে জোৰ। তাৰ পাছৰ শব্দটো হৈছে বতালি। বতালি এবিধ কাঠখোলা যতন। আকৌ তাৰ পাছৰ শব্দটো দিয়া আছে, চোৱা, মজবুত। মজবুত মানে দৃঢ়, শকত। ইয়াৰ পাছত কেইটামান যুক্তাক্ষৰযুক্ত শব্দ দিয়া আছে আৰু ইয়াক আমি উচ্চাৰণ কৰি কেনেদৰে পঢ়িব লাগে তাক আমি আজি শিকিম। চোৱাচোন, দন্ত্যাত্বই ইয়ত্য, দন্ত্যাত্ব আৰু অন্তস্থ ই যোগ হৈছে বয় দয়েব দ। ব আৰু দন্ত্যাত্ব যোগ হৈছে মই পয়েম প। ম আৰু প যোগ হৈছে দন্ত্যাত্বই ৰয়েত্ৰ। দন্ত্যাত্ব আৰু ৰ যোগ হৈছে মূৰ্ধন্য হয় তয়েস্ত। মূৰ্ধন্য হ আৰু ত যোগ হৈ পেলাই আমি উচ্চাৰণটো কৰিম হয় তয়েস্ত। গতিকে তোমালোকেও এনেদৰে পঢ়িবলৈ চেষ্টা কৰিবা। তাৰ পাছতেই কেইটামান যুক্তাক্ষৰযুক্ত শব্দ দিয়া আছে। এইকেইটাও তোমালোকে উচ্চাৰণ কৰি কৰি পঢ়িবা আৰু ক'ত কি যুক্তাক্ষৰ যোগ হৈছে বুজিবলৈ চেষ্টা কৰিবা। প্ৰথমে চোৱা, সত্য দন্ত্যাত্বয় আৰু য় অন্তস্থ য় যোগ হৈছে। অব্দ বয় দয়ব্দ যোগ হৈছে। বস্ত্ৰ দন্ত্য হয় তয়েস্ত্ৰ যোগ হৈছে। ইয়াত তিনিটা যুক্তাক্ষৰ যোগ হৈছে। আকৌ নষ্ট, ইয়াত মূৰ্ধন্য হ আৰু মূৰ্ধন্য ত যোগ হৈছে। তাৰ পাছতে বাদ্য দন্ত্য দ আৰু অন্তস্থ য় যোগ হৈছে। চম্পা মই পয়েম পা ম আৰু প যোগ হৈছে। গতিকে তোমালোকে ইয়াত কি কি যুক্তাক্ষৰ আছে পঢ়ি পঢ়ি বুজিবলৈ চেষ্টা কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈকে ইমানতে ৰাখিছোঁ। ইয়াৰ পৰৱৰ্তী শ্ৰেণীত তোমালোকৰ সৈতে এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।